নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্ন, অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ-বতৰা কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 7খন। অসমে ভাৰতৰ 7খন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন, জাথিংগা কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও। জাথিংগা ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে। নেক্সট কুৱেশ্যন, অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেন্দ্ৰ বৰ্মন। অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ। নেক্সট কুৱেশ্যন, জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1935 চনত। জয়মতী চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1821 চনত। অসমত মানৰ তৃতীয় আক্ৰমণ 1821 চনত হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি প্ৰদান কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাষ্ট্ৰপতিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, কিমান চনত অসহযোগ আন্দোলন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1920 চনত। 1920 চনত অসহযোগ আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰালা। কেৰালা ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নধ্বজ সিং। অসমৰ ৰত্নধ্বজ সিং স্বৰ্গদেউক ল'ৰা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চত্ৰশিলা অভয়াৰণ্য। সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখন হৈছে চত্ৰশিলা অভয়াৰণ্য। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি আনন্দ চন্দ্ৰ বৰুৱাই বিভূষিত কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুডাংফা। চুডাংফা আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, বগদত্তৰ জীয়ৰী ভানুমতী কালৈ বিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দুৰ্যোধন। বগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনৰ বিয়া হৈছিল।
নেক্সট কুৱেশ্যন অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা গণন্তৰ জিলা কোনখন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিমা হাছাও অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা গণন্তৰ জিলা হৈছে ডিমা হাছাও নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে 1958 চনত স্থাপন হৈছিল নেক্সট কুৱেশ্যন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1931 চনত 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰতীয় আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল নেক্সট কুৱেশ্যন কোন চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1982 চনত 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে নেক্সট কুৱেশ্যন মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ কোন আহিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইবন বটুতা মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ ইবন তুলুতা আহিছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বাংলাদেশ ভাৰতৰ সৈতে বাংলাদেশ দেশৰ সীমা সৰ্বাধিক দীঘল নেক্সট কুৱেশ্যন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ নেক্সট কুৱেশ্যন হস্তি বিদ্যাবৰ্ণ পুথিখন কোনে ৰচনা কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুকুমাৰ বৰকাইত হস্তি বিদ্যাবৰ্ণ পুথিখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন বিশ্ব বনভোজন দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 18 জুন বিশ্ব বনভোজন দিৱস 18 জুন তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন গ্ৰীচৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইউৰো গ্ৰীচৰ মুদ্ৰাৰ নাম হৈছে ইউৰো নেক্সট কুৱেশ্যন নাইজেৰিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নাইৰা নাইজেৰিয়াৰ মুদ্ৰাৰ নাম হৈছে নাইৰা ইয়াৰ নেক্সট কুৱেশ্যন ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোলাপ ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গোলাপ নেক্সট কুৱেশ্যন গোৱাৰ ৰাজধানী কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পানাজী গোৱাৰ ৰাজধানী হৈছে পানাজী নেক্সট কুৱেশ্যন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি 44 নম্বৰ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 44 নং ঘাইপথ নেক্সট কুৱেশ্যন শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1522 চনত শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ 1522 চনত হৈছিল
নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনফুল সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে বনফুল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰমথেশ বৰুৱা বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী হৈছে প্ৰমথেশ বৰুৱা ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি মনুমতি উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখন হৈছে মনুমতি ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰটো 1901 চনত স্থাপন হৈছিল ডিগবৈ শোধনাগাৰ নেক্সট কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ পেছু ফিলিপাইনৰ মুদ্ৰাৰ নাম হৈছে পেছু নেক্সট কুৱেশ্যন নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গৰু নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰু নেক্সট কুৱেশ্যন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসাগৰ জিলা পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও জিলা লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাজ্যপাল ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যন ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5 বছৰ ৰাজ্যপালৰ কাৰ্যকাল 5 বছৰ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ 1995 চনত গঠন হৈছিল নেক্সট কুৱেশ্যন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰাইছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱসিংহ উগ্ৰতাৰা দেৱালয় শিৱসিংহে নিৰ্মাণ কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিং কাৰেংঘৰ ৰাজেশ্বৰ সিংহে নিৰ্মাণ কৰোৱাইছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুচ্ছেদ 16 ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 16 ৰাজহুৱা নিয়োগত সকলো নাগৰিকে সম সুযোগৰ ব্যৱস্থা কৰিছে নেক্সট কুৱেশ্যন কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1976 চনত 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত ভাৰতৰ প্ৰথমবাৰৰ সংশোধনী 1951 চনত গৃহীত হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 42তম সংশোধনী সংবিধানৰ 42তম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে নেক্সট কুৱেশ্যন সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ ৰাজেন্দ্ৰ প্ৰসাদ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল নেক্সট কুৱেশ্যন ৰুদ্ৰ সিংহৰ মাকৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী ৰুদ্ৰ সিংহৰ মাকৰ নাম জয়মতী আছিল নেক্সট কুৱেশ্যন কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা ভাৰতৰ কলকাতা প্ৰথম কপাহী হৈছিল নেক্সট কুৱেশ্যন হাড়ৰ পৰা কি মৌল পোৱা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফছফৰাছ হালৰ পৰা ফছফৰাছ মৌল পোৱা যায় নেক্সট কুৱেশ্যন কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপাল কামৰূপত পাল ৰাজবংশ ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুবেৰণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত মহোৎসৱ অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি হৈছে পুবেৰণ নেক্সট কুৱেশ্যন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ 1982 চনত প্ৰতিষ্ঠা হৈছিল
নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অফ আছাম সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিল।